কপালত যদি সুখ নাথাকে জোৰ কৰি সুখ অনাটো অসম্ভৱ হয়নে গাইছ। এনেকৈয়ে কামৰ মাজত আমি কেতিয়া দিন ৰাত হৈ যায় গমেই নাপাওঁ। এইখিনি জেগাখিনি কি নাম ক'বচোন গাইছ। হাই গাইছ, মই আপোনালোকৰ আবাদা। যেনেকৈ গীতবাৰ নিউজ শুনো আগতে স্বাগতম জনাই ৰেডিঅ'তে, ঠিক তেনেকৈ স্বাগতম জনাইছোঁ মোৰ ৰাবাদা ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'ত। আপোনালোকে যদি মোৰ পিছৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে গম পাব আমি অভয়াপুৰীৰ পৰা জাগিৰত দিছিলোঁ, জাগিৰৰ পৰা লোড কৰি কিনে আকৌ অভয়াপুৰী আহিলোঁ। এতিয়া আছোঁ আমি বৰ্তমান অভয়াপুৰীত, চাওক আমাৰ ৰুমত আছোঁ। আৰু আজি যাম আমি টিহু পাঠশালা লোড কৰি কিনে আকৌ অহাকালি অভয়াপুৰীত আহিম। তো বলক গাইছ, তলত গাড়ীখন খালী হৈ আছে আৰু উৎসৱ ভাই কিবা চাফ চিকুণ কৰি আছে নেকি গাড়ীখন, আপোনালোকক দেখাই দিওঁ বলক কি কৰি আছে। এয়া চাওক আমাৰ উৎসৱ ভাইয়ে গাড়ীখন আগত চৌখন ধুই আছে। গোটেই গাড়ীখন ধুব নোৱাৰিলেও মানে চৌখন ধুলে কিবা এটা ভাল লাগে। আৰু ইয়াৰ গাড়ীখন খালী কৰি আছে, ইয়াৰ নামো বাহু বুলি তাৰ কামো বাহু বুলি দাদুলে আহি আছে। এই ফাটা আছে, এতিয়া ফাটা আছে এইফালে ধৰছো যা। আৰু এইপিনে মোৰ গাড়ীৰ পিছপিনে নেমৰা চং ৰাবাদা ইউটিউব আৰু ইনষ্টাগ্ৰামৰ আইডিটো দি আছে। আৰু তলৰ লাইনটো চাওক, 100ক লৈ 2 লাইন। RS খাবলৈ পইচা নাই খাই আছোঁ গেলা, RS খাবলৈ পইচা নাই খাই আছোঁ গেলা, মোৰ দৰে মৰম তোমাক কোনেও নিদিব কেলা। কেনেকুৱা লাগছে গাইজ কমেণ্ট কৰিবা। এতিয়া মই ৰুমত গৈ কিনে গা পা ধুই লওঁ আৰু যাব লাগে আমাক। গা পা ধুই কিনে ৰেডি হ'লোঁ। এতিয়া বলক গাইজ টিহু পাঠশালালৈ গৈ থাকোঁ। আমাৰ মানে এদিনো গাড়ীখন লোড নোহোৱা নাহে, দিল্লীক লোড হয়। কাৰণ ব্ৰইলাৰৰ মুৰ্গী দানা গাড়ী চলাই আছোঁ মই কোম্পানীৰ। এদিন ফাৰ্মত দানা নপৰিলে মানে একদম হাহাকাৰ লাগি যায়। সময় মই একেবাৰে নাপাওঁ, হ'লেও অলপ চেষ্টা কৰোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' দিবলৈ। আজিৰ দিনটোৱে চাওক গাইজ, 2 ঘণ্টা টোপনি মাৰিলোঁ, 2 ঘণ্টা ভাত পানী খোৱাতে গ'ল। আমি ৰাতিপুৱা 11টাত আহি পাইছিলোঁ আৰু এতিয়া বাজিছে 4টা। এতিয়া আৰু চাওক গাড়ীখন খালী হ'ল, আমি যাবলৈ ওলালোঁ। গাড়ী খালী কৰি দালা পইচা কিনি দি তো বলক নহ'লে আজিৰ আমাৰ ট্ৰিপটোলৈ গৈ থাকোঁ। আৰু গাইজ এইখিনিতে আপোনালোকক মই এটা কথা ক'ম, এই চাওক স্ক্ৰীণত ওলাই আছে সাগৰ ব্লগ বুলি। এই মোৰ ইনষ্টাগ্ৰামৰ আইডিৰ পৰা ভিডিঅ'টো ডাউনলোড কৰি কিনে ইউটিউবত আপলোড দি আছে। গাইজ যদি আপোনালোকে মোক সঁচাকৈ বহুত মৰম কৰে তেতিয়াহ'লে ইয়াত ৰিপৰ্ট পাৰা। বাকী মই নাজানো গাইজ, চেনেলটো বেন হ'ব লাগে বাছ। ইমান কষ্টকৈ ভিডিঅ'বিলাক বনাই টোপনি মাৰা সময়ত টোপনি নামাৰাকৈ মই ভিডিঅ'বিলাক এডিট কৰি কিনে আপলোড দিওঁ, আৰু তাকে যদি বেলেগে কপি কৰি কিনে আপলোড দি দিয়ে বেয়াটো লাগিবই ন। এইবিলাক বাদ দিয়ক, এতিয়া মোৰ ছাবস্ক্ৰাইবাৰবিলাক লগ পালোঁ, বলক লগ কৰোঁ। বৰ্তমান ৰাখাল ডুবি আহি পালোঁ, এয়া আৰু আমাৰ ভাইবিলাক লগ পালোঁ না। ভাই ঘৰ ক'ত? ইমান মৰম, চাপৰাঘাটাৰ পৰা লগ কৰিব আহিছে মোৰ কাৰণে। তো ভাই যদি ভিডিঅ'টো চাই আছে বহুত বহুত ধন্যবাদ। অলপ দূৰ আহি আৰু ৰখিলোঁ কাৰণ আমাৰ গেছটো বেয়া হৈ আছে আৰু ৰাতিৰ কাৰণে অলপ চব্জি বজাৰ কৰিম আগৰ পৰা। এয়া চাওক আমাৰ পিনে গেছটো ঠিক কৰা হৈ আছে, ওপৰৰ গেছৰ চোলাটো বেয়া হৈছিল বোলে। আৰু এইপিনে আমি অলপ কেঁচা চব্জি বজাৰ কৰি ল'লোঁ ৰাতিৰ কাৰণে। আমাৰ গেছো ঠিক হ'ল, বজাৰ কৰা হৈ গ'ল। এতিয়া বলক গৈ থাকোঁ মোৰ লগত। আহি ভবানীপুৰ পালোঁ আৰু হৈ গ'ল সন্ধিয়া। এতিয়া ৰাতিৰ কাৰণে অলপ মাংস লৈ লওঁ, কাৰণ আমি মাংস লোৱা নাছিলোঁ, কেঁচা চব্জিৰ বজাৰে কৰিছিলোঁ। ভবানীপুৰৰ পৰা মাংস লৈ কিনে আমি ডাইৰেক্ট আহি গ'লোঁ পাঠশালা। আৰু এতিয়া ভিডিঅ' নকৰোঁ, ডাইৰেক্ট আপোনালোকক তাতে গৈ কিনে দেখাম, কাৰণ সন্ধিয়াৰ টাইম, ৰাস্তাত বহুত সৰু ডাঙৰ গাড়ী চলাই ভিডিঅ' কৰাটো অলপ অসুবিধা হয়। বহুত ৰিক্সৰ কাম, এটা ভিডিঅ'ৰ কাৰণে কিবা এটা হোৱাটো মই নিবিচাৰোঁ। ফাইনেলি গাইজ আহি পালোঁ, এয়া কাটা কৰি আছে গাড়ীখন। বহুত দিনৰ মূৰত আহিলোঁ আৰু ইপিনে আমাৰ তপন দাই ৰখি আছে। 2 এষাৰ কৈ দিয়ক মোৰ চেনেলৰ কাৰণে। 2 এষাৰ কি ক'ম আৰু। तू मेरे से प्यार करती है या नहीं करती, ये बता दे तू। पे करवा प्रेमत पुरसे।
এইবিলাক বাদ দিয়ক গাইজ, এয়া গাড়ীখন লোড হৈ আছে আৰু বৰষুণো দি আছে অলপকে। এতিয়া বলক মই আপোনালোকক দেখাও এই মালবিলাক ক'ৰ পৰা লৈ আহি আছে। এয়া চাওক পাইপৰ পৰা মাল ওলাই আছে, বস্তাত পেকিং হৈ কেনে আৰু ইয়াতে ডাইৰেক্ট চিলাই হৈ আছে। এতিয়া ইয়াৰ পৰা উঠাই কেনে লেবাৰে গাড়ী লোড দিব ডাইৰেক্ট। ভাত খোৱাখিনি ভিডিঅ' নকৰিলো গাইজ, কাৰণ বহুত পানী পৰি আছিল। এতিয়া পে কিবা সুধো পে ভাত খালি নাই? কি দি খালি? কি মাংস? খাচী মাংস। পে মিছা নকবি, ভালকে ক। ব্ৰইলাৰ মাংস। ব্ৰইলাৰ জিন্দাবাদ। যিহেতু আমি ব্ৰইলাৰৰ দানাৰে গাড়ী চলাওঁ, সেইকাৰণে ব্ৰইলাৰ জিন্দাবাদ। সকলোৱে ব্ৰইলাৰ খাব আৰু সুস্থ থাকক। ভগৱান। গাইস আমার খাওয়া দাওয়া গাইস এতিয়া আমি প্ৰথম ফাৰ্মলৈ আহি পালো আৰু ইয়াতে এতিয়া পোৱালিখিনি দি দিওঁ। এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰো, কিছুমানে বাহিৰত গৈ কিনে 10-12 হাজাৰ টকাৰ কাম কৰি থাকে, তাতকে ঘৰতে থাকি কিনে এইবিলাক কাম কৰক, ডাবল ইনকাম হ'ব আপোনাৰ। আৰু আপোনালোকৰ যদি মোৰ কথাটো বিশ্বাস হোৱা নাই, তেতিয়াহ'লে ঘৰৰ ওচৰত যদি ফাৰ্ম আছে, সেই ফাৰ্মৱালাক যাই কিনে সুধি চাব এবাৰ। ময়ো যদি মোৰ কামটো বাদ দি কিনে ঘৰত থাকো, তেতিয়াহ'লে এনেকুৱাই কাম কৰিম বুলি ভাবিছো। ঘৰত বহি কিনে যদি 2000 পোৱালি পুহি কিনে 30-40 হাজাৰ টকা কামাই, তেতিয়াহ'লে কি লাগে। আৰু যদি কোনোবাই ব্ৰইলাৰৰ পোৱালি পোহাৰ বিষয়ে জানিব বিচাৰিছা, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবা। বাকী এইবিলাক এতিয়া বাদ দিয়ক, আমাৰ ভিডিঅ'লৈ আহো। ইফালে ফুৰিব আহি য'তে যাওঁ তাতে হাঁহে দেখা পাই আছো। প্ৰথম ফাৰ্মখনত আমাৰ পোৱালি দিয়া হৈ গ'ল আৰু অলপ আগত ফাৰ্ম আছে বোলে এখন, তাতে দি আহো। ইয়াতে আহি পাই ঠিক তেনেদৰে আৰু ইয়াতেও হিচাপ কৰি কিনে দি দিল। আৰু ইয়াতো চাওক গাইছ, য'তে যাওঁ তাতে হাঁহে দেখা পাই আছো। শেষত ফাইনেলি 2টা হাঁহ উঠাই দিলো গাড়ীত। এতিয়া সৰু হৈ আছে বহুত, হ'লেও 2 দিন ৰখি ডাঙৰ কৰি হ'লেও খাম। মোৰ একদম ফেভাৰেট মাংস। বাকী বাদ দিয়ক, এইখিনি জাগাখিনি কি নাম ক'বচোন গাইছ, একদম ধুনীয়া লাগিছে। কেতিয়াবা যদি টাইম পাওঁ মই ফুৰিব আহিম, আপোনালোকে জনাবচোন। ৰ'ব গাইছ, আমি বোলে গৈ আছো এতিয়া বৈতামাৰী। এতিয়াহে গম পালো। মই জানো আপোনালোকে বৈতামাৰীৰ পৰা বহুতে মোৰ ভিডিঅ' চাই, মই গম নাপাওঁ ন গাইছ। তেতিয়াহ'লে আগতে ষ্টৰি লগাই কিনে লগ কৰিব পালো আপোনালোকক। নেক্সট টাইম পাক্কা লগ কৰিম। ফাইনেলি এতিয়া আমি আহি পালো বৈতামাৰী, বহুত দিনৰ আশা। গাড়ীতে আমি 4জন মানুহ গৈ আছিলো। বাকী যি নহওক, ভালে ভালে আহি পালো। আৰু এইপিনে মোৰ গাড়ীখনো খালী হৈ আছে। এতিয়া মই ৰুমত গৈ কিনে অলপ ৰেষ্ট কৰো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই।